ই মানে কিমান ক্লাছত পঢ়ি থাকা যেন পায় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব কমেন্ট আমি লাষ্টত যটো ৰাইট তুমি থিয় দি দিয়া যাৰটো ৰাইট হয় তেওঁক মানে আমি পিন কমেন্ট কৰি দিম এইগিলা হান হেই হেই হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি শ্বুটিঙত আছোঁ মোৰ লগত আছে এইফালে অনু আমাৰ এঞ্জেল আৰু আজি দেখাই যাম আপোনালোকক দিনটো কি কৰোঁ সেইফালে বৰদেউতাই কিবা কিবি কৰি দিছে আৰু আপোনালোকক দেখাইছোঁ কিবা এটা কৈ দি আমাৰ অনু বহুত দিন মোৰ ভিডিঅ'ত আহি নাই ন অনু তাই ডাঙৰ হৈ গ'ল অনু ভিডিঅ' কৰিছোঁ দেই কি কৰিছ বৰদেউতা কোনোবা আলহী আহিব নেকি আজি নিশাক খুৱাব লাগছে মই বোলে হাঁহ বাচি আছে এঞ্জেল এই ক'ত ৰ'দত চাইকেল চলা ব'লা তাতে ব'লা মই মানে ৰাতিপুৱা 9টা বজাৰ পৰা এতিয়ালৈকে ৰখি আছোঁ শ্বুটিং হোৱাই নাই এতিয়া কেইটা বাজিল আপোনালোকক দেখাই আছোঁ মই 9টা নহয় 9:30 পৰা এতিয়া বাজিল 12টা পূৰা 12টা 9:30 পৰা 12টালৈকে কেইঘণ্টা হ'ল ভাবকচোন কিমান সময় ৰখি আছোঁ আৰু অনু সেয়াকৈ অনুটো মোতকৈ আগতে আহিছে ন অনু কেইটাত আহিছা মই 9টা মানতে আহিছোঁ অঁ 9টা মানত তাই পাইছি আহি মই বাৰু 9:30 মানত পাইছোঁ আহি এতিয়া বাকীবিলাকে কি কৰি আছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব তই কেমেৰামেন আৰু মোকে যা অঁ ছুটি কাৰণে বহিছোঁ ৰ'ব কিন্তু উঠে খং উঠছি তোমাৰ মিঠেৰ মনটো বেয়া তাই যে ক'ৰবাত মামাকচেত গৈছিল ভিডিঅ' কৰবাত লৈ আহিছি আৰু এতিয়া চাই দিয়া একবাৰ মইতো একো কৰা নাই তোমাক মোক চাই দিয়া যা অনু কি ধুনীয়াকৈ যা অনু কি কবি লাইক কান্দাই নাছিল অংকুদাদা নেথে জকাই আছে ইঠে উঠা অঁ এতিয়া আমি পূৰা শ্বুটিং কৰি আছোঁ আৰু অনু কি পিন্ধি ৰৈছে গৰম খানা দিগলা হান হেই হেই এতিয়া গৰম লাগে নেকি পাতালত বিচাৰি শুন কেছটো নগেন কাকুবা এই আমাৰ ৰিল ষ্টাৰ হৈ গৈছে আজিকালি কেনে ট্ৰাই কৰি থাকিব লাগে এতিয়া আমি পূৰা শ্বুটিং কৰি আছোঁ পূৰা একদম আহি গৈছোঁ লুকত ৰিলচ চাব পাব আপোনালোকে ধুনীয়া 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 প্ৰেম লীলা আমাৰ বহুত স্পেচিয়েল কি বনাইছা ক'ত আছে নো ঐ দেখোন আমাৰ বৰ স্পেচিয়েল হাঁহৰ মাংস বৈ বনাইছা না আৰু ইফালে আজি আকৌ জোনালীৰ তাত শ্বুটিং যোৱাকালি অৰূপদাৰ তাত ভইচ আছামত কৰিলোঁ আৰু আজি ইয়াতে আহিছোঁ দিয়ক নমস্কাৰ আজি আমাৰ গোপাবা বেচেৰি ভিক্ষাৰী কৰবা নাপায় কিন্তু আমাৰ উপায় নাই কৰবা লগা হৈ গৈছি মোৰ চৰিত্ৰটো কৰি খুবেই ভাল লাগিছে আৰু বহুত ধুনীয়া কৈছে অনদিনাতকৈ বহুত ধুনীয়া আৰু এইফালে আমাৰ লগত আছে আজি ভাইটি কি খবৰ অঁ তেওঁকতো প্ৰায় চিনিয়ে পায় ন ইমানো সেই নহয় দেই তথাপিতো তুমি অঁ এইটো তোমাৰ কেনেকুৱা লাগিছে আজি আমাৰ ইয়াতে আৰু তোমাৰ প্ৰথম শ্বৰ্ট ফিল্ম মনত থাকিব ন আমাৰ লগত যে কৰিছিলা হয়নে আৰু জনালে আৰু এটা আচৰিত কথা কওঁ মোকতো বাৰু নিচাৰ ব্লগত দেখিয়ে থাকে মানে বিশেষ ক'ব লগা নাই আপোনালোকে চাগে ভালে আছে ইয়াৰ বিষয়ে কওঁ ই মানে কিমান ক্লাছত পঢ়ি থাকা যেন পায় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব কমেন্ট আমি লাষ্টত জনাম পিছত জনাম তাই মানে পিন কৰি দিব নহলে বা সবৰে কমেন্টৰ ৰিপ্লাই দিব এনেতো বাৰু সময় নাথাকে কমেন্টৰ ৰিপ্লাই দিব তাই মানে দিব আৰু ই কিমান ক্লাছত পঢ়ি আছে আপোনালোকে ক'ব আৰু যাৰটো ৰাইট তুমি থিয় দি দিয়া যাৰটো ৰাইট হয় তেওঁক মানে আমি পিন কমেন্ট কৰি দিম আৰু কমেন্টটো আৰু তোমাৰ লগত কথা পাতিম দেখাম আপোনালোকক আচ্ছা ভাইটিজনৰ বয়স হৈছে 17 বছৰ আৰু তাক দেখাত 6 বছৰ বা 7 বছৰীয়া ল'ৰা যেন লাগে আপোনালোকে প্ৰথমে কি ভাবি কমেণ্ট কৰিছিলে প্ৰথম কমেণ্টটো মই পিন কৰিম আপোনালোকে আপোনালোকৰ মন্তব্য জনাব আছোঁ আপোনালোকে মোক প্ৰেংক কলবিলাকত ইমান বেছি মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ যিহেতু মোৰ চেনেলটোত মই প্ৰেংক কলো দিওঁ তাৰপিছত ব্লগো শ্বেয়াৰ কৰোঁ গতিকে ব্লগো মাজে মাজে দি থাকিম প্ৰেংক কলো কেতিয়াবা দি থাকিম গতিকে আপোনালোকে চাই থাকিব আৰু আজি আছোঁ শ্বুটিঙত আৰু শ্বুটিঙত আজি আমাৰ গোপাপাক গা ধুই দিছোঁ আমি সৰু চলি না গোপাবা গা চা নুধুই লেতেৰি গোপাবা গায়ে নুধুই সময় নাপায় গোপাবাই বহুত বিজি মানুহ হয় না গোপাবা
এই হৈ গ'লে। বাবাই কৈছে কি তুনাই আজি জ্যোতিষ্মাৰ হেৰি গা ধুই দিয়া। গা ধুই দিয়া আমি আৰু গা ধুই দিছো আমি আৰু ভালে পাওঁ এইগিলা গা ধুই দিবা গৰমত ভালো লাগছে গা ধুই গম পাইছো সেইকাৰণে পাতি দিছো চাবোন নাই নিশা না আমাৰ ঘৰতো নাই চাবোন না আমি চাবোন নগো এতিয়া আমি পুৰা শ্বুটিং কৰি আছো গৰমো লাগছে অলপ অলপ যিহেতু গৰমৰ দিন পৰিছে আৰু লাহে লাহে একদম মানে ছায়াতে কৰি আছো আৰু থাকিব নোৱাৰা হৈ গৈছে গৰমত চ' ফ্ৰেণ্ডছ এই দুদিন শ্বুটিঙত গ'লোঁ আৰু জাষ্ট হেৰি কলেজৰ পৰা মই আহি পাইছোঁ গৰম লাগিছে এইবিলাক হ'ব হেৰি কি কয় আজি এটা ধুনীয়া বস্তু বনাম বুলি ভাবিছোঁ তুমি বাচন চাচন কিবা কিবি সেয়া হৈ আছে মই আপোনালোকক দেখাইছোঁ শ্বুটিঙৰ অকণমান আপোনালোকক দেখাইছোঁ কাৰণ যিহেতু আৰু ইমান চাই থাকিলে আপোনালোকেও বৰ পাই যাব আৰু ভিডিঅ'বিলাকতো চাবই লাগিব এয়া কঁঠালৰ এইটো কঁঠালটো কেঁচা কঁঠাল আজি বনাম চব্জি বনাম গতিকে ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ কেনেকৈ বনাওঁ কি কৰোঁ ময়ো প্ৰথমবাৰহে বনাম আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই যাওক মই এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰি লওঁ চেঞ্জ কৰি পিনে আপোনালোকক লগ পাই আছোঁ আমাৰ ঘৰত মানে বাহিৰৰ পৰা মেকুৰীবিলাক আহে ৰ'ব মই আপোনালোকক দেখাইছোঁ আৰু সিহঁতৰ আৰাম চাওকচোন এইখন বহুত পুৰণি চফা হয় আমাৰ মানে এনেকৈ থৈ দিছোঁ আৰু মাৰ বিয়াতে দিয়া তাৰপিছত এয়া মই ড্ৰেছ পাতি চেঞ্জ কৰি আহিলোঁ এতিয়া ভাবিছোঁ যে বনাওঁ কিন্তু প্ৰথমবাৰ বনাম গতিকে ইমান ঠিক নহ'ব আৰু আপোনালোককো নকওঁ যে আপোনালোকে বনাই চাব কাৰণ মই যিহেতুকে প্ৰথমবাৰ বনাম মই চাওঁ কেনেকুৱা হয় আৰু দেখিছেনে মুখৰ অৱস্থা নাইকিয়া হৈ গৈছে শ্বুটিং কৰোঁতে কৰোঁতে এয়া কঁঠালটো মই বইল কৰি লৈছোঁ আচলতে কঁঠালখিনি যোগাৰ কৰোঁতে মানে কঁঠালৰ বাকলিটো গুচাওঁতে কঁঠালটো কাটোতে আঠা চাঠাইতে বৰ দিগদাৰ এইখিনি কৰিবৰ সময়ত মানে মন নাযায় যে এইবোৰ বনাম বইল কৰা হোৱাৰ পিছত এইপিনে মাংসৰ নিচিনাকৈ আদা নহৰু কৰি লৈছোঁ আৰু ইফালে মই অকণমান ঘুগুনিও বনাইছোঁ এয়া মোৰ মানে কঁঠালখিনি মই ভাজি আছোঁ তেল বহুতখিনি লাগে কাৰণ শুহি লৈ যায় অলপ তেল বেছিকৈ দিব এইপিনে অলপমান পানীও দি দিলোঁ খাবলৈ বহুত বেছি ধুনীয়া হয় কিন্তু কৰি থাকোঁতে মানে যোগাৰ কৰি থাকোঁতে মাথাটো গৰম হৈ যায় আৰু মা এঠাইলৈ গৈছিল আহোঁতে মাংস লৈ আহিছে এইপিনে মই পূৰা ভেজ মাংস বনাইছোঁৱে মায়ে আকৌ মাংস লৈ আহিছে এতিয়া মই এইফালে কঁঠালটো বনাইছোঁ আৰু এইপিনে মই মাংসটো বহাই দিছোঁ সঁচাকৈ ৰান্ধিবলৈও ইজি হয় কিন্তু মানে আপোনাৰ যোগাৰখিনি কৰোঁতে অলপ বিৰক্তি আৰু এইপিনে আমি দুপৰীয়া সময়ত ভাত পানী বনাই লৈ মই আহিছোঁ আম পাৰিবৰ কাৰণে মানে বহুত দিন হৈ গ'ল আম খোৱা নাই গতিকে আজি ভাবিছোঁ যে বৌয়ে মই মিলি আম পাৰিব যাওঁ আৰু এইবাৰ আম চাম বেছি লগা নাই জানেনে বহুত কম আৰু আগৰবাৰ বহুত লাগিছিলে এইকেইটাই পাইছোঁ আৰু বেছি লগাও নাই এইফালে পূৰা বৌয়ে আম কাটি আছে আমটো আচলতে বেছি টেঙা নাছিলে সেইকাৰণে আৰু এতিয়া ইভিনিং সময় শুই উঠি বহুত কিবা এটা খাব মন গৈছে সেইকাৰণে ভণ্টিক ক'লোঁ যে আমি হেৰি খাওঁ ফুচকা খাওঁ তাইও ক'লে হ'ব দে খাওঁ বুলি কেনে গতিকে এয়া ফুচকা খাইছোঁ আৰু তাতে জানেনে আজিকালি কিবা এটা জালজিৰা বুলি বস্তু এটা ওলাইছে সেইটো লগাই দিছোঁ সেইটো খাইছোঁ বাৰু আজি ভিডিঅ'টো এইখিনিয়ে লগ পাম পুনৰ ভিডিঅ'